What is the maximum financial assistance provided under the Mukhyamantri Krishi Sahajuli Yojana for farmers in Assam? মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত অসমৰ কৃষকৰ বাবে সৰ্বাধিক আৰ্থিক সাহায্য কিমান? কাৰেক্ট এনসাৰটো হ'ব অপচন বি 5,000 টকা। What was the female literacy rate in Assam as per the 2011 census? 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি 66.27%। 2011 চনৰ সেন্সাছৰ মতে অসমত পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে 77.85% আৰু ওভাৰঅল অসমৰ লিটাৰেসি ৰেট হৈছে 72.19%। বহুত ইম্পৰ্টেন্ট হয় এক্সামত আহে আৰু লিটাৰেসি ৰেটৰ ক্ষেত্ৰত অসমৰ ৰেংক হৈছে 26 নম্বৰ। এই পইণ্টটো বহুত দৰকাৰী হয়। Which tribe from Assam is associated with the traditional wine Judima which received the geographical indication tag? ভৌগোলিক সূচক টেক লাভ কৰা পৰম্পৰাগত চাউলৰ হুৰা জুডিমাৰ সৈতে অসমৰ কোনটো জনগোষ্ঠী জড়িত? কাৰেক্ট এনসাৰটো হ'ব অপচন বি ডিমাছা। Who was the first martyr from Assam in the Quit India movement of 1942? 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত অসমৰ পৰা প্ৰথম শ্বহীদ কোন? কাৰেক্ট এনসাৰটো হ'ব অপচন এ কনকলতা বৰুৱা। Which Ahom king married the Manipuri princess Kurongo Noyoni? কোনজন আহোম ৰজাই মণিপুৰী ৰাজকুমাৰী কুৰংগ নয়নীক বিয়া কৰাইছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন সি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই মণিপুৰী ৰাজকুমাৰী কুৰংগ নয়নীক বিয়া কৰাইছিল। Jambiliathon is a traditional wood craft associated with which ethnic community in Assam? জাম্বেলিয়াথন অসমৰ কোনটো জনগোষ্ঠীয় সম্প্ৰদায়ৰ লগত জড়িত পৰম্পৰাগত কাঠৰ শিল্পকলা? কাৰেক্ট এনসাৰটো হ'ব অপচন বি কাৰ্বি জনগোষ্ঠী। জাম্বেলিয়াথন কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত কাঠৰ শিল্পকলা। In which year was Satriya dance recognized as a classical dance of India? কোন চনত সত্ৰীয়া নৃত্যক ভাৰতৰ ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন সি 2000 চনত। Bagorumba, known as the butterfly dance, is a folk dance performed by which community in Assam? পখিলা নৃত্য নামেৰে পৰিচিত বাগৰুম্বা অসমৰ কোনটো সম্প্ৰদায়ে পৰিৱেশন কৰা লোকনৃত্য? কাৰেক্ট এনসাৰটো হ'ব অপচন বি বড়োসকলে। বাগৰুম্বা বড়োসকলে পৰিৱেশন কৰে আৰু বাগৰুম্বাক পখিলা নৃত্য বুলি জনা যায়, বাটাৰফ্লাই ডেন্স বুলি। Which district in Assam had the highest population growth rate according to the 2011 census? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক? কাৰেক্ট এনসাৰটো হ'ব অপচন বি ধুবুৰী। ধুবুৰী জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 24.44%। Which of the following is the oldest coal field in Assam? তলৰ কোনটো কয়লা ক্ষেত্ৰ অসমৰ আটাইতকৈ পুৰণি? কাৰেক্ট এনসাৰটো হ'ব অপচন সি মাকুম। Which Ahom king dug the জয়সাগৰ পুখুৰী within 45 days in memory of his mother জয়মতী? কোনজন আহোম ৰজাই নিজৰ মাতৃ জয়মতীৰ স্মৃতিত 45 দিনৰ ভিতৰতে জয়সাগৰ পুখুৰী খান্দিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন এ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি অভিহিত কৰা হয় আৰু সৰুতে ৰুদ্ৰসিংহৰ নাম আছিলে লাই আৰু ৰুদ্ৰসিংহৰ আহোম নাম হৈছে চুক্ৰুংফা। Who was the first Burman king to perform the অশ্বমেধ যজ্ঞ? অশ্বমেধ যজ্ঞ কৰা বৰ্মন বংশৰ প্ৰথম ৰজাজনৰ নাম কি? কাৰেক্ট এনসাৰটো হ'ব অপচন এ মহেন্দ্ৰ বৰ্মন। Under whose guidance was a বৃন্দাবনী বস্ত্ৰ woven by Assamese weavers? কাৰ নিৰ্দেশনাত অসমীয়া শিপিনীৰ দ্বাৰা বৃন্দাবনী বস্ত্ৰ বোৱা হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন এ শংকৰদেৱ। Who founded the যোৰহাট সাৰ্বজনিক সভা in 1884? 1884 চনত কোনে যোৰহাট সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি জগন্নাথ বৰুৱা। How many seats are there in Assam Legislative Assembly? অসম বিধানসভাত কিমানখন আসন আছে? কাৰেক্ট এনসাৰটো হ'ব
অপশ্যন বি 126খন। Who was the head of the Nalanda University during Huyen Tsang's visit? হিউৱেন চাঙৰ ভ্ৰমণৰ সময়ত নালন্দা ইউনিভাৰ্চিটিৰ মুৰব্বী কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিলভদ্ৰ। What is the maximum loan subsidy under the Assam Abhinandan Education Loan Subsidy Scheme? অসম অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনিৰ অধীনত সৰ্বোচ্চ ঋণ ৰাজ সাহায্য কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 50,000। In which year did Mahatma Gandhi visit Assam for the first time? মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে কেতিয়া অসম ভ্ৰমণ কৰিছিল? কোন চনত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1921। মহাত্মা গান্ধীয়ে অসমলৈ 4বাৰ আহিছিলে। ফাৰ্ষ্ট আহিছিলে 1921, ছেকেণ্ড আহিছিলে 1926, থাৰ্ড আহিছিলে 1934 আৰু ফৰ্থ টাইম আহিছিলে 1946। এই চনকেইটা ইম্পৰ্টেণ্ট। Which of the following incident is referred to as Assam's Jallianwala Bagh incident? তলৰ কোনটো ঘটনাক অসমৰ জালিয়ানাৱালাবাগ কাণ্ড বুলি কোৱা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পথৰুঘাট পিজেণ্ট আপৰাইজিং বা পথৰুঘাটৰ ৰণ। পথৰুঘাটৰ ৰণ 1894 চনত হৈছিলে আৰু পথৰুঘাট দৰং জিলাত অৱস্থিত। Which region of Assam is mentioned in the Allahabad inscription? এলাহাবাদ শিলালিপিত অসমৰ কোনটো অঞ্চলৰ কথা উল্লেখ আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দবকা। According to the 2011 census, what percentage of Assam's population live in rural areas? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ কিমান শতাংশ গ্ৰামাঞ্চলত বাস কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 86% আৰু 14% আৰবান এৰিয়াত বাস কৰে। Which is the oldest wildlife sanctuary in Assam? অসমৰ আটাইতকৈ পুৰণি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৱাৰী। Which of the following is the largest tributary of the ব্ৰহ্মপুত্ৰ ৰিভাৰ? তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সুবনশ্ৰী ৰিভাৰ। The বৈশাগু ফেষ্টিভেল is celebrated by which tribe in Assam? বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বড়োসকলে। What was the name of the coins used during কোচ কিংডম? কোচ ৰাজ্যৰ সময়ত ব্যৱহৃত মুদ্ৰাবোৰৰ নাম কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নাৰায়ণী। The হায়ুনথাল কপাৰ প্লেট was issued by which king? হায়ুনথাল তামৰ ফলক কোনজন ৰজাই জাৰি কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হৰজাৰ বৰ্মন। Who first introduced the cremation of the dead among the Ahoms? কোনে প্ৰথমে আহোমৰ মাজত মৃতকৰ শ্মশানৰ প্ৰৱৰ্তন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বৰৰজা ফুলেশ্বৰী। Who were the prominent leaders of দণ্ডুৱা দ্ৰোহ? দণ্ডুৱা দ্ৰোহৰ প্ৰধান নেতা কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হৰদত্ত আৰু বীৰদত্ত। দখনা is a traditional dress worn by women of which community in Assam? অসমৰ কোনটো সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পৰাগত সাজ দখনা পৰিধান কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বড়োসকলে। Which rice variety from Assam known as magical rice was awarded the GI tag in 2018? যাদুকৰী চাউল নামেৰে জনাজাত অসমৰ কোনবিধ চাউল 2018 চনত GI tag লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বোকা চাউল। বোকা চাউল মানে কোমল চাউল। Where is the first cultural university of Assam located? অসমৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাজুলীত। The tomb located at Puamokka in Assam belongs to which of the following religious figures? অসমৰ পুৱামক্কাত অৱস্থিত সমাধিটো তলৰ কোনজন ধৰ্মীয় ব্যক্তিৰ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গিয়াছুদ্দিন আলিয়াৰ। What is the population density per square kilometer in Assam according to the 2011 census? 2011 চনৰ লোকপিয়ল অনুসৰি
অসমত জনসংখ্যাৰ ঘনত্ব কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 398 per square kilometer. In which district is the জোনবিল মেলা held every year? কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মৰিগাঁও জিলাত। Which আহোম কিং built the temple of উমানন্দ? কোনজন আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গদাধৰ সিংহ। What was the shape of the coins during the আহোম reign? আহোম ৰাজত্ব কালত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অক্টাগনেল শেপৰ আছিল। Which পালা কিং built শ্ৰী দুৰ্জয়া as the capital? পাল বংশৰ কোনজন ৰজাই শ্ৰী দুৰ্জয়াক ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰত্নপাল। Which of the following is the Asia's largest banana market? তলৰ কোনখন এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দৰংগীৰ মাৰ্কেট। দৰংগীৰ মাৰ্কেট গোৱালপাৰা জিলাত অৱস্থিত। হু ইজ নউন এজ লৰা ৰজা? লৰা ৰজা বুলি কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চুলিকফা। চুলিকফাক ৰত্নধৱ সিংহ বুলিও জনা যায়। হু ৰিকনষ্ট্ৰাক্টেড দ্য নেঘেৰিটিং শিৱদৌল টেম্পল ইন 1765? 1765 চনত নেঘেৰিটিং শিৱদৌল মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহ। Which of the following বুঢ়া গোঁসাই rejected the offer to become the Ahom king on 2 occasions? কোনজন বুঢ়া গোঁসাই দুবাৰকৈ আহোম ৰজা হোৱাৰ প্ৰস্তাৱ নাকচ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অতন বুঢ়া গোঁসাই। The number of লোকসভা constituencies in Assam is? অসমত লোকসভা সমষ্টিৰ সংখ্যা কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 14টা 14 আৰু ৰাজ্যসভাৰ সমষ্টি হৈছে 7টা। The Rongker and Hasakikan festivals are celebrated by which tribe of Assam? ৰংকেৰ আৰু হাছাকিকান উৎসৱ অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কাৰ্বিসকলে। In which year was the Assam High Court renamed as the Guwahati High Court? কোন বছৰত অসম উচ্চ ন্যায়ালয়ৰ নাম সলনি কৰি গুৱাহাটী উচ্চ ন্যায়ালয় বুলি নামকৰণ কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1971। লাই হাৰাউবা is a festival celebrated in which Indian state? লাই হাৰাউবা ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মণিপুৰত। Who led the first rebellion against British rule in Assam in 1828? 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গুমধৰ কোঁৱৰ। Who constructed the 380 mile long গোসাই কমল আলি road which connect কোচবিহাৰ to নাৰায়ণপুৰ? কোচবিহাৰৰ পৰা নাৰায়ণপুৰ সংযোগী 380 মাইল দৈৰ্ঘ্যৰ গোসাই কমল আলি পথটো কোনে নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ। Which of the following festivals is celebrated by the ডিমাছা community? ডিমাছা জনগোষ্ঠীয়ে তলৰ কোনটো উৎসৱ পালন কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰশ্নি গাবৰা আৰু হৰ্ণি গাবৰা। দুধৰালি also known as Lazy Man's Road was built by গদাধৰ সিংহ. What is its length? দুধৰালি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 212 কিলোমিটাৰ। How many states fall under the territorial jurisdiction of the Guwahati High Court? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জুৰিডিকশ্যনত কিমানখন ৰাজ্য পৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 4খন ৰাজ্য আৰু সেইকেইখন ৰাজ্য হৈছে আসাম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ। কৰম পূজা ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি ইন আসাম? কৰম পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি টি ট্ৰাইবছ চাহ জনগোষ্ঠীয়ে। টুচু পূজাও চাহ জনগোষ্ঠীয়ে পালন কৰে। কৰম পূজা আৰু টুচু পূজা। Which of the following years did the Burmese invasion of Assam not take place? কোনটো বছৰত অসমত মানৰ আক্ৰমণ সংঘটিত হোৱা নাছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1825। মানসকলে প্ৰথমে আক্ৰমণ কৰিছিলে 1817 চনত, ছেকেণ্ড আক্ৰমণ কৰিছিলে 1819 চনত আৰু থাৰ্ড আক্ৰমণ কৰিছিলে 1825
1821 so 1825 অসমত মানৰ আক্ৰমণ সংঘটিত হোৱা আছিল Which kingdom marked the end of the ancient period and the beginning of the medieval period in Assam অসমত কোনখন সাম্ৰাজ্যই প্ৰাচীন যুগৰ অন্ত আৰু মধ্যযুগীয় যুগৰ আৰম্ভণি কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি কমতা কিংডম কমতা ৰাজ্য Which district was separated from Assam and ceded to Pakistan after the partition? কোনখন জিলা বিভাজনৰ পাছত অসমৰ পৰা পৃথক হৈ পাকিস্তানৰ হাতত অৰ্পণ কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন সি সিলেট Which community celebrates the Kherai and Gorja festival in Assam? অসমত কোনটো সম্প্ৰদায়ে খেৰাই পূজা আৰু গৰ্জা উৎসৱ পালন কৰে কাৰেক্ট এনসাৰটো হ'ব অপচন বি বড়োসকলে Who was appointed by the Ahom kings to oversee the construction and maintenance of all civil works? সকলো অসামৰিক কামৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ তদাৰক কৰিবলৈ আহোম ৰজাই কাক নিযুক্তি প্ৰদান কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি চেংৰাং ফুকন According to Ahom legends, who were the grandsons of Langdon? আহোমৰ কিংবদন্তি অনুসৰি লেংডনৰ নাতি কোন আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ খুনলুং আৰু খুনলাই অম্বুবাচী মেলা is held in which of the temples of North East India? উত্তৰ পূব ভাৰতৰ কোনটো মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয় কাৰেক্ট এনসাৰটো হ'ব অপচন বি কামাখ্যা টেম্পল According to prehistory sources, who was the mother of Narakasura? প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ ধৰিত্ৰী What percentage of India's total population was from Assam according to 2011 census? 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি 2.58% In terms of crude oil production, what is the Assam's rank in India? খাৰুৱা তেলৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতত অসমৰ স্থান কিমান কাৰেক্ট এনসাৰটো হ'ব অপচন সি তৃতীয় 3 নম্বৰ Which place is known as নৱদ্বীপ of Assam? কোনখন ঠাই অসমৰ নৱদ্বীপ নামেৰে জনা যায় কাৰেক্ট এনসাৰটো হ'ব অপচন ডি নলবাৰী According to the 2011 census, what is the total area of Assam? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি কিমান কাৰেক্ট এনসাৰটো হ'ব অপচন এ 78,438 স্কয়াৰ কিলোমিটাৰ According to Hyuensang, the circumference of Kamrupa was Hyuensangৰ মতে কামৰূপৰ পৰিধি কিমান কাৰেক্ট এনসাৰটো হ'ব অপচন সি 1700 মাইলছ 1700 মাইলছ Who was the founder of মায়ামৰা সত্ৰ মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন সি অনিৰুদ্ধদেৱ According to the 2011 census, what percentage of Assam's population was Hindu? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ কিমান শতাংশ হিন্দু কাৰেক্ট এনসাৰটো হ'ব অপচন বি 61.47% Which river separates Karbi Plateau from the Naga Hills? কোনখন নদীয়ে কাৰ্বি মালভূমিত নগা পাহাৰৰ পৰা পৃথক কৰে কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ধনশ্ৰী ৰিভাৰ Where is the only সৈনিক স্কুল in Assam located? অসমৰ একমাত্ৰ সৈনিক বিদ্যালয় ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপচন সি গোৱালপাৰা জিলাত Who was the Kamrup ruler who left his seal at Nalanda University? নালন্দা বিশ্ববিদ্যালয়ত নিজৰ মোহৰ এৰি থৈ যোৱা কামৰূপৰ শাসক কোন আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ভাস্কৰ বৰ্মন The earliest epigraphic source discovered in Assamese অসমত আৱিষ্কাৰ হোৱা আটাইতকৈ প্ৰাচীন এপিগ্ৰাফিক উৎস কোনটো কাৰেক্ট এনসাৰটো হ'ব অপচন সি উমাচল ৰক ইনস্ক্ৰিপশ্যন How many districts of Assam share boundaries with other state borders? অসমৰ কিমানখন জিলাই অন্য ৰাজ্যৰ সীমাৰেখাৰ সৈতে সীমাভাগ কৰে কাৰেক্ট এনসাৰটো হ'ব অপচন সি 24খন জিলাই The historical account of ancient Assam begins with the establishment of which dynasty? প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয় কাৰেক্ট এনসাৰটো হ'ব অপচন বি বৰ্মন ডাইনেষ্টি Where is Nambar Wildlife Sanctuary located in Assam?
নম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য অসমত ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কাৰ্বি আংলং। Evergreen, semi-evergreen and deciduous forest all are found in which district in Assam? চিৰসেউজ, অৰ্ধ-চিৰসেউজ আৰু পৰ্ণপাতী অৰণ্য সকলো অসমৰ কোনখন জিলাত পোৱা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডিমা হাছাও। Who was the first ruler of the কমতা কিংডম? কমতা ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সন্ধ্যা। In which year crude oil was drilled in Assam for the first time? কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1889। In which year the tea auction center in Guwahati was established? কোন বছৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1970। What is the monthly financial assistance provided under the Assam অৰুণোদয় scheme? অসম অৰুণোদয় আঁচনিৰ অধীনত মাহেকীয়া আৰ্থিক সাহায্য কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1250 টকা। What was the overall sex ratio in Assam according to 2011 census? 2011 চনৰ লোকপিয়ল অনুসৰি অসমত সামগ্ৰিকভাৱে লিংগ অনুপাত কিমান আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 958 females per 1000 males. What was the ancient name of Kasar? কাছাৰৰ প্ৰাচীন নাম কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হিড়িম্বা। শংকৰদেৱ had established the first নামঘৰে শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বৰদোৱাত। According to the Ramayana, who founded the kingdom প্ৰাগজ্যোতিষ? ৰামায়ণৰ মতে প্ৰাগজ্যোতিষ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কিং অমৃতৰাজ। Assam shares its state boundary with how many states? অসমে কিমানখন ৰাজ্যৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 7খন ৰাজ্যৰ সৈতে। What percentage of India's total geographical area is covered by the state of Assam? ভাৰতৰ মুঠ ভৌগোলিক অঞ্চলৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2.39%। Who is considered to be the greatest poet of Ahom period? আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি কোন বুলি গণ্য কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কবিৰাজ চক্ৰৱৰ্তী। Who was the first known ruler of Assam? অসমৰ প্ৰথম পৰিচিত শাসক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহিৰাংগ দানৱ। In which year oil was first drilled in Assam? অসমত কোন বছৰত প্ৰথমে তেল খনন কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1867। As per the 2011 census, what was the growth rate of population of Assam during the decade of 2001 to 2011? 2011 চনৰ লোকপিয়ল অনুসৰি 2001 চনৰ পৰা 2011 চনৰ দশকত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 16.93%। How many bridges are there over the Brahmaputra river in Assam? অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন দলং আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 6খন। হাজো is considered as the confluence of the three religions. হাজোক তিনিটা ধৰ্মৰ সংগমস্থল বুলি গণ্য কৰা হয়। এই ধৰ্মকেইটা হ'ল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বুদ্ধিজম, হিন্দুজম আৰু ইছলাম। Where was the first book fair of Assam held? অসমৰ প্ৰথমখন গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নগাঁৱত। Which is considered the oldest amphitheater in Asia? কোনটো এছিয়াৰ আটাইতকৈ পুৰণি এম্ফিথিয়েটাৰ বুলি গণ্য কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰংঘৰ। The Dihing Patkai festival, which is annually held in January, takes place in which location in Assam? প্ৰতি বছৰে জানুৱাৰী মাহত অনুষ্ঠিত হোৱা দিহিং পাটকাই মহোৎসৱ অসমৰ কোন স্থানত অনুষ্ঠিত হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লেখাপানী। Which সত্ৰ of Assam was famous for mask making in India? অসমৰ কোনখন সত্ৰ মুখা নিৰ্মাণৰ বাবে বিখ্যাত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চামগুৰি সত্ৰ। The Baikho festival is celebrated by which community in Assam?
বাইখো উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাভাসকলে। Which protected area in Assam is known for having a sizable population of swamp deer? অসমৰ কোনটো সংৰক্ষিত অঞ্চলত দল হৰিণৰ যথেষ্ট জনসংখ্যা থকাৰ বাবে জনাজাত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাজিৰঙা নেশ্যনেল পাৰ্ক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। Which town of Assam is known as the city of eternal romance? অসমৰ কোনখন চহৰক চিৰন্তন ৰোমাঞ্চৰ চহৰ বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তেজপুৰ। বৰত উৎসৱ ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি অফ আছাম? বৰত উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি তিৱাসকলে। দ্য দেওধানী ডেন্স ইজ এ ফক ডেন্স অফ হুইচ কমিউনিটি ইন আছাম? দেওধনী নৃত্য অসমৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বড়োসকলৰ। Which of the following wildlife sanctuaries is located in Udalguri district? কোনটো বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বৰনদী ৱাইল্ড লাইফ চেঞ্চুৱাৰী।